ওয়েলকাম টু মাই নিউ ব্লগ আৰু এতিয়া আপোনাৰ এইটো 4টা বাজিছে 4টা বজাৰ পিছতো ৰাতিয়ে হৈ আছে আজি মই ৰাতিপুৱা ব্লগ কেলে বনাইছো আপোনালোকে নিশ্চয় সুধিব আজি মহালয়া হয় সো আজি ব্লগটো মহালয়াৰ ওপৰতে বনাইছো এতিয়া ওলাই যাম যেতিয়া পোহৰ হয় কাৰণ কি ৰাতি হলে ইমান ভালকে কেমেৰা নাহিব যে সো আহকচোন পোহৰ হোৱালৈকে অকণমান বাট চাওঁ সো গাইজ বহুত দেৰি হ'লো বাট পোহৰ হোৱা নামেই লোৱা নাই কিন্তু টাইমটো গৈ আছে সো এতিয়া আমি ওলাই যাওঁ সব গোটেইখন আন্ধাৰ সো গাইজ এতিয়া আমি ওলাই আহিছোঁ মোৰ ফ্ৰেণ্ডৰ লগত আৰু পোহৰ নাই মই ষ্ট্ৰীট লাইটৰ পোহৰতে আপোনাৰ ভিডিঅ'টো বনাইছোঁ কজ গোটেইখন আন্ধাৰে হয় সো আহকচোন ব্লগটো আৰু অকণ ষ্টাৰ্ট কৰোঁ গম পাইছোঁ কেমেৰা কোৱালিটি ইমান ভাল হোৱা নাই কজ গোটেইখন আন্ধাৰে সো গাইজ এতিয়া আপোনাৰ মই আহি আছোঁ ৰাস্তাত খালি এতিয়া চাওক মানুহে মহালয়ালৈ গাড়ী লৈ আহিছে গোটেইবোৰ চাওক এইবোৰ গাড়ী চাওক 4টা বাজিছে কিন্তু চবে গাড়ী লৈ আহিছে খোজকাঢ়ি মানুহবোৰ খোজকাঢ়িও গৈছে কিন্তু এতিয়া মই দেখাব নোৱাৰিম আপোনাক মানে হেৰি গোটেই আন্ধাৰ হৈ আছে যে বাট ৰ'ব সো গাইজ আকৌ এই ষ্ট্ৰীট লাইটৰ পোহৰ পাই পেলাই ভিডিঅ' বনাইছোঁ মোৰ লগতো গুচি গ'লগৈ এইটো খালি এতিয়া আন্ধাৰ হৈ গ'ল আপোনালোকে নেদেখে আকৌ ষ্ট্ৰীট লাইট যেতিয়া পাম এতিয়া যেতিয়া ষ্ট্ৰীট লাইট পাইছোঁ এইটো ষ্ট্ৰীট লাইটৰ এইটো মোৰ ফ্ৰেণ্ডটো হাই ক ব্লগ হয় হেল্ল' চ' গাইজ আপোনালোকে দেখিছে অকণ পোহৰ হৈছে এইখন আকাশখন নীলা হৈছে অকণ পোহৰ হৈছে চ' মোৰ মুখখন চাগে আপোনালোকে দেখা নাই কজ মই আন্ধাৰত আছোঁ না বাট এতিয়া দেখিব মই ষ্ট্ৰীট লাইট এটা চলাই আহিছোঁ এইটো মই গোটেই দিনটো মানে ভাবিছিলোঁ কি এই 3টা বজাতে ওলাই ফুৰিবলৈ যাম বাট কোনো লগৰ নাহিলে আৰু আপোনাৰ সাৰ নাপালি এই তেৰি নাই 3টাত সাৰ পালোঁ কিন্তু ইমান আন্ধাৰ হৈ আছিলে কাৰণে ওলোৱা নাছিলোঁ চ' গাইজ মই ষ্ট্ৰীট লাইটৰ ওচৰে আপোনালোকৰ ভিডিঅ' বনাই গৈ আছোঁ এইটো চব মই ষ্ট্ৰীট লাইটৰ ওচৰতে আছোঁ এইটো ষ্ট্ৰীট লাইট গোটেইখন ৰাতি হৈ আছে আৰু হেডফোনডাল লগাইছোঁ কজ মাইকৰ কাম কৰিছে হেডফোনডালে কৈ আছোঁ আৰু মেইন টাউন পামগৈ আৰু এতিয়া অকণ গৈ পিছত চব মেইন টাউনৰ আপোনাৰ জেগাখন অকণ দেখাম কেনেকৈ মানুহ আহিছে হেল্ল' গাইজ এতিয়া মৰ্ণিং হৈ গ'ল আৰু মোৰ লগৰ ফ্ৰেণ্ডটো গুচি গ'ল সি বেলেগ তাৰ লগৰ ল'ৰাৰ লগত ময়ো বেলেগ তাৰ লগৰ লগত যাম ত' গাইজ এতিয়া ৰাতিপুৱালৈকে বা তথাপি অকণ কম পোহৰ হৈ আছে মোৰ লগৰটো গুচি গ'লগৈ তাৰ লগৰ ফ্ৰেণ্ডকেইটাৰ লগত ওচৰলৈ মই বেলেগলৈ ৰৈছোঁ চ' আহক পিছৰকণ চাওঁ কি হয়গৈ ত' গাইজ এতিয়া মই ঘৰলৈ যাম আৰু উপায় নাই আপোনাক কৈছোঁ নহয় ৰাতিপুৱাহে এইবোৰ মানে পোহৰ হোৱাৰ পিছতে মানুহৰ ভিৰটো অকণ বাঢ়িছে
আছিলে চ' অফিচিয়েলি ঘৰলৈ যাওঁ বহুত ফুৰিলোঁ আজি ৰাতিপুৱা একদম দিন হৈ গ'লগৈ চ' আপোনাৰ মই ঘৰত লগ পাম বাই চ' গাইজ এতিয়া ঘৰ চৰ পাইছোঁ যিমানে ঘৰ চৰ পাইছোঁ সিমানে ভৰি বিষাই গৈছে চ' গাইজ এট লাষ্ট ঘৰ পালোহি গোটেই ভৰিকেইটা বিষ মোৰ এতিয়া মই কলেজো নাযাওঁ আজি মানে ভৰি চৰি বিষ চ' বৰ ভাগৰ লাগিছে কলেজ নাযাওঁ চ' গাইজ আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ মোক গোটেই ভাগৰি গৈছোঁ মানুহটো চ' গাইজ আপোনালোকৰ মোৰ নেক্সট ব্লগ বা ভিডিঅ' টিল দেন ষ্টে চেফ